আপুনি গাইজ ভাবিছে চাগে মোৰ একাউণ্টত পইচা আছিলে 1000 টকা, এই 1000 টকাটো হেৰাই গ'ল। মানে কেনেকৈ হেৰাই গ'ল? নিজে নিজে হেৰাই গ'ল। মানে একাউণ্টৰ পৰা পইচাটো নাইকিয়া হৈ গ'ল। গতিকে যদি আপোনাৰ পৰা মানে মোবাইলৰ একাউণ্টৰ পইচাটো যদিহে মানে নাইকিয়া হৈ গ'ল, তেতিয়াহ'লে কি কৰিব? আজিৰ ভিডিঅ'ত মই কৈ দিম। আৰু আপোনালোকৰ হ'বও পাৰে এনেকুৱাকৈ। চবৰে হৈছে। মোৰ মানে একাউণ্টত পইচা আছিলে 1000 টকা, 500 টকা নিজে নিজে হেৰাই গ'ল। মই ভাবিলোঁ যে কিহৰ কাৰণে হেৰাই গ'ল, পিছত কথাবোৰ জানিলোঁ মানে এইকাৰণে হেৰাই গ'ল। গতিকে কেনেকৈ হেৰাই গ'ল এইবিলাক আজিৰ ভিডিঅ'ত জানিব। গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। স্বাগতম জনাইছোঁ মোৰ কনেকশ্যন ইউটিউব চেনেললৈ সকলোকে। আজি আপোনালোকৰ কাৰণে মজা এটা ভিডিঅ' আনিছোঁ। এই মজা ভিডিঅ'টো সকলোৱে মজা লগাই চাই দিব। বস্তুটো কি হয় গম পাইছানে? যদিহে আপোনাৰ একাউণ্টটো কি মানে SBI হওক, UPI হওক, পিন বেংক হওক, মানে আপোনাৰ কাটিব পইচাটো। মানে কি হয়, নিজে নিজে হেৰাই যাব। কেনেকৈ হেৰাই যাব? মানে মোৰ একাউণ্ট কি আছিলে, মোৰ একাউণ্টটো মানে পিন বেংক আছিলে ন। এই পিন বেংক বনাওঁতে এই পিন বেংকটো ক'ত থাকে? গুজৰাটত থাকে ন পিন বেংকটো। যেতিয়া মানে গুজৰাট কোম্পানীয়ে পিন বেংকটো আৱিষ্কাৰ কৰিছিলে, এই আৱিষ্কাৰ কৰোঁতে ইহঁতৰ বহুত টকা খৰচ হৈছে ন। সেইকাৰণে টকা খৰচ হোৱাৰ লগে লগে ইহঁতে ইনভেনশ্যন এটা বনাই থাকে। মানে চবৰে একাউণ্ট যোনে খুলিব ন, ইহঁতৰ মানে ইনভেনশ্যন এটা বনাই থাকে। যেনিবা আপোনাৰ মানে গাঁৱলীয়া বেংক ইহঁতৰ পৰা বেছিকৈ ইহঁতৰ পৰা বনাই নাথাকে আৰু হ'লেও মানে আমাৰ মানে যদি মানে গাঁৱলীয়া নহয় মানে বেংকটো, আমাৰ মানে পিন বেংক, আমুক তামুক UPI এনেকুৱাবিলাক মানে কি হয়, এনেকুৱা বেংকবিলাক মানে বেছিকৈ মানে ইনভেনশ্যনটো বেছিকৈ দিয়া থাকে। যদিহে এই ইনভেনশ্যনটো দিয়ে, তেতিয়া আপুনি একাউণ্ট খুলিব। আৰু একাউণ্টটো খোলাৰ লগে লগে কি হ'ব, মানে আপোনাৰ 1 বছৰৰ মূৰত মানে 300 টকাৰ ওপৰত কাটিব। যদি আপোনাৰ গাঁৱলীয়া বেংক হয়, গাঁৱলীয়া বেংক হ'লে মানে 250 টকা কাটে। মানে 1 বছৰৰ মূৰে মূৰে 250 টকা কাটে। আৰু যদি পিন বেংক হয়, পিন বেংক বা আপোনাৰ মানে গাঁৱলীয়া বেংক নহয়, মানে যি কি আপুনি মানে ATMত মানে লগে লগে খুলিছিলে দোকানত, এনেকুৱা বেংক হয় আপোনাৰ যদি হয়, তেন্তে এই বেংকৰ পৰা কিমান কাটে? 450 টকা কাটে। মোৰ একাউণ্টটো আছিলে মানে পিন বেংক। এই পিন বেংকটো মানে মোৰ 450 টকা নিজে নিজে হেৰাই গ'ল। মানে সেইকাৰণে মানে মই পিছত গম পালোঁ যে মানে যদি 1 বছৰ হয়, তেন্তে আপোনাৰ মোবাইলৰ পৰা মানে আপোনাৰ একাউণ্টৰ পৰা পইচাটো মানে কাটি দিয়ে। মানে সেইকাৰণে মানে চবে মানে ভাবি আছিলে চাগে নিজে নিজে কেনেকৈ হেৰাই গ'ল মানে মোৰ একাউণ্টৰ পৰা পইচাটো। মানে আচলতে মানে তাৰ পৰা কাটি দিয়ে। মানে যিটো নেকি গুজৰাট কোম্পানীয়ে আপোনাৰ পৰা মানে কাটি দিয়ে। সেইকাৰণে আজি আপোনালোকক এইটো জনাই দিবৰ কাৰণে আজি ভিডিঅ'টো বনালোঁ। তাৰপিছত আজি ভিডিঅ'টো বাকীকৈ এনেকুৱা জানিবলগীয়া নাই। জাষ্ট আপোনালোকক এনেকুৱাকৈ মানে চবে ডাউট হৈ আছিলে চাগে, সেইকাৰণে ভিডিঅ'টো বনালোঁ। আজি ভিডিঅ'টো কেনেকুৱা লাগিলে সকলোৱে লাইক কৰি, শ্বেয়াৰ কৰি, ছাবস্ক্ৰাইব এটা কৰি দিব। বাই বাই।